अरे दोस्ती कुछ ऐसा जल्दी बहले कहाँ अरे दोस्ती जल्दी बहले कहाँ ना मैं किया मिसेस शाही अरे ते की हो किया मन शोइसा अरे दोस्ती की कोৱা হে নতুন স্কুটাৰ কেতিয়া আনলা अरे কালি দেউতাই দিলে কেনেকুৱা ভাল লাগিছে নে কি কোৱা হে কি ভাল লাগিছে নে अरे মজা মজা বলা ফুৰিব যাও আমি अरे বলা ফুৰিব যাব কাৰণে তো আনিছো বলা জলদি বলা পিছে ৰবা হে दोस्ती কি হ'ল আকৌ এই টিউচন মাষ্টৰে মানে হোমৱৰ্ক এখোপামান দি গৈছে নহয় এইবোৰ খতম কৰিহে যাব পাৰিম এই পঢ়া শুনা কৰা কামবিধৰ পৰা মানে শান্তি নাই আৰু হয় পাই বলা বলা ময়ো সহায় কৰি দিওঁ সোনকালে খতম কৰি দুইটা ওলাই যাওঁ ভাল হ'ব বলা সোনকালে শেষ কৰি দুইটা ওলাই যাওঁ বাহ নতুন স্কুটাৰ আৰু বাহিৰত থৈ গৈছে ঘৰতো কোনো নাই নেকি বাহিৰত পৰি থকা নতুন বস্তু যেতিয়া মালিকটো মই এৰা পাই বাহিৰত আৰু এছা নেকি পৰি থকাতকৈ ইয়াক মই লৈ যোৱাই ভাল হ'ব হেল্ল' মোৰ কলিজাটো ব'লা মোৰ লগতে ব'লা মই লৈ যাওঁ তোমাক আৰু তো স্কুটাৰখন ক'ত গ'ল মই ইয়াতে থৈ গৈছিল নে হয়তো ইয়াতে আছিলে নহয় ক'ত গ'ল তো ক'ত গ'ল বাৰু কোনোবা চুৰে লৈ গ'ল নেকি বাৰু মোক যে আজি ঘৰত নথব আৰু দেই পিঠি বহল কৰিব মোৰ আজি মই কি কৰো বাৰু এতিয়া তোৰ ৰবাচোন তাইক কিবা এটা চিন্তা কৰিব লাগিব আমি এটা কাম কৰো তাইক জাসুস নন্দীৰ ওচৰতে যাওঁ ব'লা সেইটোৱে ভাল হ'ব সিহে আমাক কিবা সহায় কৰিব পাৰিব মুঠতে আজি মই স্কুটাৰ লৈহে ঘৰত যাব পাৰিম ব'লা জলদি যাওঁ জাসুস নন্দীৰ ওচৰৰ পৰা আহোঁগৈ পলিটিক্স নকৰিবা বন্ধু নন্দী কি হ'ল হে তাইকটো একেলগে ক'ত দৌৰি যোৱা হেত জমনি বন্ধ কৰা নন্দী বৰ ডাঙৰ বিপদত পৰিহে তোমাৰ ওচৰত আহিছো কি হ'লনো নন্দী টেকৰ স্কুটাৰখন মোৰ ঘৰৰ পৰা কোনোবাই চুৰ কৰি লৈ গ'ল নহয় কি কোৱা সেইটো জাসুস নন্দী থাকোঁতে কোনোবাই আমাৰ কলনীত চুৰ কৰিছে ই কেনেকৈ সম্ভৱ হ'ব পাৰে হয় নন্দী এই 15 মিনিট মানৰ আগতে তোৰ ঘৰৰ পৰা মোৰ নতুন স্কুটাৰখন কোনোবাই চুৰ কৰি লৈ গ'ল এতিয়া এখন নোহোৱাকৈ মোৰ ঘৰলৈ গ'লে চেছ আৰু মোৰ পিঠি গুচি এইটো ৰাস্তা হ'বগৈ আৰু বুজি পাইছো স্কুটাৰখন নিছে 15 মিনিট আগতে তোৰ ঘৰৰ পৰা তোৰ ঘৰৰ সোঁফালে আছে কাকু চাইৱালা আৰু বাওঁফালে আছে ককাই ধবিৱালা এতিয়া আমি এটা কাম কৰো প্ৰথমতে চাইৱালা আৰু তাৰপিছত ধবিৱালাৰ লগত কথা পাতোঁগৈ ব'লা ককা ভালনে ভাল পিছে তোমালোকৰ কেনেকুৱা আমাৰো ভাল ককা পিছে বাচ্চা পাৰ্টি একেলগে কিবা বিশেষ কামত আহিলা ককা আপুনি বাৰু কলনীৰ সকলোকে চিনি পায়নে কি কথা কোৱা হে ৰুমালখনৰ সমান আমাৰ কলনীখন সকলোকে চিনি পাওঁ মই ইয়াত চাহ বনাই থাকোঁতে মোৰ সন্মুখৰ ৰাস্তাইদি কোন আহিছে কোন গৈছে সকলো লোকে মই দেখা পাই থাকোঁ বাৰু ককা 15 মিনিট মানৰ আগতে এই ৰাস্তাইদি কোন গৈছিলে আপুনি ক'ব পাৰিব নেকি বাৰু 15 মিনিটৰ আগতে নন্দেশ্বৰ ককাইদেউ গৈছিলে মাকৰ লগত চিন্তু গৈছিলে টিউচনলৈ দেউতাকৰ লগত আৰু গৈছিল টকলা চোৰ বাৰু ককা এই টকলা চোৰৰ হাতত কিবা আছিল নেকি বাৰু নাই সি খালী হাতে গৈছিল কিবা বুজি পালানে টকলা চোৰ এইফালেদি খালী হাতেৰে গৈছিল আৰু ই যাওঁতে তোৰ ঘৰৰ আগত টেকৰ স্কুটাৰখন পাইছিল ঠিক আছে ককা আমি এতিয়া আহিছো ঠিক আছে ব'লা আমি এতিয়া যাব লাগিব ধবিৱালাৰ ওচৰত সিহে আমাক গোটেই খবৰখিনি দিব পাৰিব ব'লা ৰাম ককাই ৰাম কি হ'ল আজি কলনীৰ তিনিওটা মৰম লগা ল'ৰা একেলগে যে ককা আপুনি বাৰু দিনটো আজি দোকানতে আছিল নে কথাটো এনেকুৱা ধৰণৰ ৰাতিপুৱা যেতিয়া মই এবাৰ দোকান খোলো নহয় মই একেবাৰে ৰাতি বন্ধ কৰিহে ঘৰলৈ যাওঁ আৰু দিনটো মই দোকানতেই থাকোঁ বাৰু ককা অলপ আগতে টকলা চোৰক এইফালেদি যোৱা দেখিছিলে নেকি অলপ আগতেতো টকলা চোৰ এইফালেদি গৈছিলে তাৰ হাতত কিবা আছিলে নেকি ককা নহয় সি খালী হাতে আছিল আৰু মইতো কথা পাতোতে সি কান্ধত দুখ পোৱা বুলি ক'লে কান্ধত কেনেকৈ দুখ পালে জানো তাই কিবা গধুৰ বস্তু দামতে দুখ পালো বুলি ক'লে তাৰমানে কিবা বুজিছানে সিটো স্কুটাৰ চলাব নাজানে গতিকে সি চাগে স্কুটাৰখন দাঙি দিওঁতে কান্ধত মোচোকা খালে তোমালোক অলপ ৰ'বাচোন দেই মই ভিতৰৰ পৰা আহোঁ তেতিয়াহ'লে স্কুটাৰখন ক'ত গ'ল সি স্কুটাৰখন ক'ত পেলালে সি স্কুটাৰখন তোৰ ঘৰৰ পৰা
স্কিৱালা ঘৰৰ মাজৰ খালী ক'ৰবাত চুনচান জেগাত পেলাই থৈ আহিছে। তাৰমানে ভঙা ঘৰটোৰ ওচৰত। ভঙা ঘৰৰ ওচৰত। তাতেই হ'ব, ঠিক কৈছা। বোলে তাতে যাওঁ, তাতে পাম আমি, তাতে বিচাৰোঁগৈ। ভঙা ঘৰটো পালোহি, কিন্তু এতিয়া ক'ত থৈছে বাৰু বস্তুটো? ক'ত বা লুকুৱাই থৈছে। ভালদৰে চুকে কোণে চোৱা, আমি ইয়াতেই পাম স্কুটাৰখন। মোৰ স্কুটাৰ সেইখন মই দেখিলোঁ। স্কুটাৰ পাই গলো। জাহাপানা তুঝে গ্ৰেট হো। হেল জাসুস নন্দী।